আৰু ল'ৰা দুটাই গল্লা পিঠা বুলি কয় আৰু গল্লা পিঠা কেনেকৈ বনায় মই আপোনালোকক আজি দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই গল্লা পিঠা ৰেডি কৰি আছোঁ আৰু ওলোৱা হৈ গ'ল আৰু যাব ওলাইছোঁ আমি। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু বাইকত গৈছোঁ, ক'ত যাম আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু ল'ৰাক হিমন্ত চৌধুৰী ছাৰে সম্বৰ্ধনা জনালে। হাই গাইজ, মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু গা চা ধুই ৰেডি। আজিও ওলাইছোঁ, ল'ৰাক লৈ যাম। আজিও সম্বৰ্ধনা অনুষ্ঠান আছে, যাব ওলাইছোঁ। ওলাই মেলি আপোনালোকক লগ পাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু ওলোৱা হৈ গ'ল আৰু যাব ওলাইছোঁ আমি। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু বাইকত যাব ওলাইছোঁ আৰু বহুত বৰষুণ দিছিল। বৰষুণ কমাই নাই, যেতিয়া বৰষুণ কমিছিল তেতিয়া আমি ওলাই আহিছিলোঁ। মাৰুতিখন নোলালোৱে, বাইকতে আহিলোঁ। মেট্ৰিকত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাইছিল সেই ছাত্ৰ ছাত্ৰীসকলক ভাৰতীয় জনতা যুৱ মৰ্চা শিঙিমাৰী উদ্যোগৰ ফালৰ পৰা সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিল আৰু ল'ৰাক মই লৈ আহিছিলোঁ। ল'ৰাও মেট্ৰিকত ভাল ৰিজাল্ট কৰিছিল, সেইকাৰণে আৰু মুখ্য অতিথি হিচাপে শ্ৰী হিমন্ত চৌধুৰী ছাৰ আহিছিল আৰু হিমন্ত চৌধুৰী ছাৰে ল'ৰাক সম্বৰ্ধনা জনাইছিল আৰু সঁচাই বহুতেই ভাল লাগিছিল। আৰু আহি ঘৰ পালোঁ, এইমাত্ৰ আহি ঘৰ পাইছোঁ, 7টাই বাজিল। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি ভিডিঅ'টো মই ইমান শেষ নকৰোঁ, কালিৰ পৰা আৰম্ভ কৰিম আৰু ভিডিঅ' বনোৱাৰ কাৰণে। এতিয়া ভাগৰ ধৰিছে, 3টা বজাতে গৈছিলোঁ, এতিয়া 7টা বাজিলে। 7টা বজাতে শেষ হ'ল, আমি আহি পালোঁ। আৰু ল'ৰা দুটাকো লৈ আহিলোঁ, দুয়ো গৈছিল, সৰুটো গৈছিল আমাৰ লগত। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া আজি ৰাখিছোঁ। আৰু ৰাতিপুৱাৰ পৰা ভিডিঅ' বনোৱা আৰম্ভ কৰি দিলোঁ আৰু ৰাতিপুৱা পিঠা বনোৱাৰ কাৰণে ৰেডি কৰিছোঁ। আৰু ল'ৰা দুটা কৈ আছে, ৰাতিয়ে কৈছে আম্মা আজি আমি গল্লা পিঠা খাম। সিহঁতে সৰুৰ পৰা গল্লা পিঠা বুলি কয় আৰু মই গল্লা পিঠা বুলি কৈয়ে সিহঁতক খুৱাইছিলোঁ, সেইকাৰণে সিহঁতে এতিয়াও গল্লা পিঠা বুলিয়ে কয়। আৰু পিঠাগুড়ি খুন্দি থৈ দিছিলোঁ মই কালিয়ে, পিঠাগুড়িকেইটা মই ভাজি আছোঁ। আৰু পিঠাগুড়ি এনেকৈ কেঁচাই বনালে নহয়, ভাজিব লাগিব। পিঠাগুড়িকেইটা ভাজিছোঁ, বৰ খৰকৈ ভাজিব নালাগে, অলপ ভাজিলেই হ'ল। এনেকৈ ভাজি আছোঁ পিঠাগুড়িকেইটা। তাৰপিছত ভাজা হৈ গ'ল, এনেকৈ ভাজিছোঁ। তাৰপিছত নিমখ দিছোঁ অলপমান আৰু পানীটো একদম উতলাই ল'ব লাগিব। আৰু কম গৰম হ'লে ইমান ভাল নহয়, পিঠাটো ফাটি যায়। আৰু পানীটো যদি উতলা পানী দিয়া যায় তেতিয়াহ'লে পিঠাটো ধুনীয়া হৈ থাকে আৰু গুড়াটো সানাটো বেছি ভাল হয় আৰু পিঠাকেইটা দেখাতো ধুনীয়া হয়। আৰু একদম পাগ উঠা পানীৰে মই গুড়াকেইটা সানিছোঁ। আটাৰ গুড়ি যেনেকৈ পৰঠা বনালে আমি গুড়া মাৰি লওঁ, তেনেকৈ গুড়াটো মাৰি ল'ব লাগিব। এনেকৈ মাৰি লৈছোঁ মই। আৰু বেছি গৰম পানী দিলে ধুনীয়া হয়, কম গৰম পানী দিলে গুড়াটো ফাটি ফাটি যায়। আৰু মই পূৰা পাগ উঠা পানীৰে গুড়াটো সানিছোঁ আৰু এটা এটাকৈ আৰু বনাই আছোঁ। আৰু পিঠাকেইটা একেলগে গোটেইকেইটা বনাই ল'ব লাগিব আৰু এটা এটাকৈ বনাই বহাই দি থাকিলে লাষ্টত কেইটামান হ'ব আৰু কেইটামান নহ'ব, সেনেকুৱা হৈ যাব। সেইকাৰণে মই গোটেইকেইটা পিঠা একেলগে বনাই লৈছোঁ, এই গল্লা পিঠা। কিন্তু আমি গুৰগুৰীয়া পিঠা বুলি কওঁ, মই সৰুৰ পৰা ল'ৰাকেইটা গল্লা পিঠা বুলি কৈ কৈ খুৱাইছিলোঁ সিহঁতক আৰু সিহঁতে এতিয়াও গল্লা পিঠা বুলিয়ে কয়। আৰু আমি গুৰগুৰীয়া পিঠা বুলি কওঁ। আৰু আপোনালোকৰ ফালে কি পিঠা বুলি কয় কমেণ্ট কৰি জনাবচোন। দেখিছনে, এনেকৈ বনাইছোঁ। আৰু গোটেইকেইটা বনাই মই একেলগে বনাই লওঁ, বনাই লৈ আৰু একেলগে বহাই দিম। পিঠাকেইটা মই বনাই ৰেডি কৰি আছোঁ। একদম গল্লাৰ নিচিনাই লাগে আৰু ভালো লাগে খাই কেনে। চাহ নাস্তা, ধুনীয়া নাস্তা হয় এইটো। আৰু সন্ধিয়া সময়ত চাহ খাব পাৰি। আৰু এনেকৈ মই এটা ডেচকি এটাত পানী পূৰা উতলাই লৈছোঁ। আৰু কম গৰম হ'লে পিঠা দিলে পিঠাটো ভাঙি যাব। পূৰা উতলা পানী লৈছোঁ আৰু গেছটো পূৰা জ্বলাই ৰাখিছোঁ। উতলা পানীত মই পিঠাকেইটা যিকেইটা পিঠা বনাইছিলোঁ গোটেইকেইটা পিঠাই বহুৱাই দিছোঁ, এনেকৈ বহাই দিছোঁ। আপোনালোকেও এনেকৈ বনাই খাব পাৰিব আৰু ধুনীয়া লাগে খাই। আৰু এনেকৈ 10 মিনিট 15 মিনিটমান টাইম পূৰা উতলিব দিছোঁ পিঠাকেইটা, সম্পূৰ্ণকৈ হৈ যায়। দেখিছনে, পিঠাকেইটা হৈছেই আৰু মোৰ। আৰু অলপ পাক দিছোঁ আৰু মই, চেম গল্লাৰ নিচিনাই লাগিছে। আৰু এনেকৈ বনাই নুমাই দিছোঁ মই পিঠাকেইটা।
গোল্লা মই আন পায় গোল্লা এনেকৈ বনালেও এনেকুৱাই দেখি পিঠাকেইটা গোটেই মই নুমাই ল'লোঁ নুমাই লৈ ঠাণ্ডা হ'ব দিম এনেকুৱাও খাব পাৰি আৰু এনেকৈ নাখালে আৰু ভাজিও খাব পাৰি আৰু মই ল'ৰাকেইটাক এনেকুৱাকো দিওঁ আৰু এনেকৈ নাখালে কেতিয়াবা সিহঁতে ভাজিও খায় সেইকাৰণে একদম গোল্লা পিঠা হৈছে মই ঠাণ্ডা হ'ব দিছোঁ ফেন লগাই দিছোঁ আৰু এনেকুৱাকৈ চাহেদিও খাব পাৰি আৰু মই আজি ভাজি কেনে আপোনালোকক দেখুৱাই দিম আৰু ভাজি খালেও বেছি ভাল লাগে খাই কেনে আৰু কেৰাহীত অলপ তেল দিছোঁ পিঁয়াজ আৰু জলকীয়া দিছোঁ আৰু একো দিব নালাগে সেনেকুৱা অকণমান নিমখ যোনে যিমানখিনি নিমখ খায় সেনেকৈ নিমখ অলপ দিলে আৰু হালধি পাউডাৰ দিছোঁ দি আৰু এনেকৈ খৰকৈ পিঁয়াজখিনি খৰ হ'ব দিছোঁ আৰু কেঁচাই থাকিলে ভাল নালাগিব সেইকাৰণে পিঁয়াজখিনি পূৰা ভাজি আছোঁ মই আপোনালোকে এনেকৈ বনাই খাই চাবচোন বহুত ভাল লাগে এনেকৈ পিঠা বনাই খালে আৰু মই এনেকৈ বনাই খাই থাকোঁ মাজে মাজে আৰু পিঁয়াজখিনি খৰ হোৱাৰ পিছত মই পিঠাকেইটা বহাই দিছোঁ আজি পিঠাকেইটা মই গোল্লা পিঠা কৰি নেদাওঁ কিন্তু আৰু পিঠাকেইটা ভাজি দিম আৰু সিহঁতে দুয়োটাই খাই নাভাজিলেও ভাল পায় আৰু ভাজিলেও ভাল পায় আজি আৰু ভাবিলেও আপোনালোকক এনেকৈ ভাজিও খাব পাৰি দেখুৱাই দিলোঁ আৰু ইমান ধুনীয়া হয় চাহেদি খাৱাৰ কাৰণে আৰু এনেকুৱাকৈ মই পিঠাকেইটা ভাজি দিলোঁ একদম কম জুই দি ভাজিলে হ'ল বেছি জুই দিলে হয়তো জ্বলি যাব পাৰে কম জুই দি মই ভাজিছোঁ আৰু এনেকৈ বাঢ়িলোঁ মই সিহঁতৰ কাৰণে সিহঁতে যিহেতুকে ভাল পায় সিহঁতৰ কাৰণে মই বনাইছোঁ আৰু দেখিছানে কিমান ধুনীয়া হৈছে পিঠাকেইটা আৰু চাহেৰে গাখীৰ চাহ বনাইছোঁ মই ইমান ধুনীয়া হৈছে আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবাই যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব